আপোনালোক সকলোকে মই জ্যোতিকা শইকীয়া আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই কি ভিডিঅ' দিব ওলাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে। আজি মই মৰমৰ ভতিজীজনী সৰুতে কৰি ৰখা কিছু ভিডিঅ' আপোনালোকৰ ওচৰত দিব ওলাইছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু আগলৈ যাতে তাই এগৰাকী ভাল মানুহ হয় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু মৰম দি যাব।
মৰমৰ আছিলে আৰু এনেকৈ যে ইমান সোনকালে যে ডাঙৰ হৈ গৈছে ভাবিবই পৰা নাই সঁচাকৈ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ গ'লে বেয়াই লাগে ন সৰু হৈ থাকিলেই ভাল লাগে আৰু সকলোৱে আপোনালোকে তাইক মৰম কৰিব আৰু তাইও যাতে আগলৈ এই ভিডিঅ'টো চাব পাৰে মই তাকে আশীৰ্বাদ কৰি চলাই থাকিব আৰু এনেকৈ এজনী ভাল মানুহ হয় মোৰ এই চেনেলটোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কৰি আগুৱাই নিব ধন্যবাদ।